মই এতিয়া চাওঁ আপোনালোকক স্বাগত জনাইছোঁ মোৰ চেনেলত। চ' আজি মোৰ অলপ গা বেয়া, চৰ্দি তৰ্দি লাগি আছে, অলপ চাইনাছৰ প্ৰব্লেম আছে। চ' এইবিলাক বাদ দি আজি এটা কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, যোনটো মানে ৰিয়েলি মই জিমত দেখোঁ মানে, আৰু সেইটো চ' আপোনালোকে নিশ্চয় দেখে চাগে, আৰু সেই ভুলটো আপোনালোকেও নিশ্চয় কৰি আছে চাগে। চ' এপছৰ কথা কোৱাৰ আগতে মই এপছ নিজৰ দেখাওঁ। কথা গ'ল, মোৰ এপছ আছে। এতিয়া মই টোন কৰা নাই এপছটো, যেতিয়া এপছ টোন কৰিম বা যেতিয়া খেল থাকে পাৰ্টিকুলাৰ, তেতিয়া মই টোন কৰিবলগীয়া হয়। চ' এটা কথা ক্লিয়াৰলি কওঁ, এপছটোৰ এটা মেইন প্ৰব্লেম হৈছে যে চবেই এপছৰ কাৰণে কি কৰে যে এপছ ডেইলি বেছিভাগে মানে মই য'ত দেখিছোঁ ডেইলি এপছৰ ৱৰ্কআউট কৰাটো একচুৱেলি ভুল। আৰু চ' এই কামটো আপোনালোকে নকৰিব, কাৰণটো হ'ল কি, মাচলটো এপছৰো এটা মাচল হয় পাৰ্টিকুলাৰ। চ' স্কিনি মানুহৰ একচুৱেলি থাকেই। চ' মানে ইহঁতে এপছটো বেয়া কৰি পেলাই ডেইলি ৱৰ্কআউট কৰি চ' এই ভুলটো আপোনালোকে নকৰিব। মই দেখিছোঁ, আৰু মই এতিয়া যাক ট্ৰেইন কৰি আছোঁ, চ' মই পাৰ্টিকুলাৰ ট্ৰেইনাৰ হিচাপেও আছোঁ এটা জিমত। চ' মই এটা পাৰ্টিকুলাৰ যাক ট্ৰেইন কৰি আছোঁ, নেক্সট ভিডিঅ'ত মই তাক নিশ্চয় দেখাম। তাৰ এপছটো অলপ বেয়া হৈ গৈছে। চ' তাৰ এপছটো কিয় বেয়া হ'ল, ইয়াৰ কাৰণটো মই কৈছোঁ যে ডেইলি এপছ ৱৰ্কআউটটো কৰিব নালাগে, কাৰণ এপছটোত পাৰ্টিকুলাৰ মাচল। চ' ডেইলি কৰিলে কি হয়, মাচলৰ টোনটো বা মাচলৰ শ্বেপ চাইজটো অলপ বেয়া হ'ব পাৰে। চ' আপোনালোকে ভাবি লওক, আৰু মই ক্লিয়াৰলি ক'লোঁ। চ' ডেইলি নকৰিব, পাৰ্টিকুলাৰ আৰু ছেপাৰেটলি ৱৰ্কআউট কৰিব ট্ৰাই কৰিব। আৰু মই বেচিকেলি এপছ ৱৰ্কআউট নকৰা 3 মান্থমান হ'ল, তথাপিও এপছ মোৰ এতিয়াও দেখিব পাৰে ক্লিন, মে বি এপছ ক্লিনে আছে। চ' ফেট লাগিব দিয়া নাই। প্ৰথম কথা, মই স্কিনি মানে লিন মাচল গেইন কৰি আছোঁ। চ' এইটো কথাক মানে ইম্পৰ্টেণ্ট কথা, চ' ক'ম বুলি ভাবি আছিলোঁ। চ' ভিডিঅ'টোত ক'লোঁ, তাকে আপোনালোকে যাকে দেখে বা এই ভিডিঅ'টো শ্বেয়াৰ হ'লেও কৰি দিব যাতে, আৰু আপোনালোকে লগৰবিলাকক ক'ব যাতে এপছটো ডেইলি নামাৰে, কাৰণ এপছ মাচলটো বহুতৰ এপছ ওলোৱা মেইন মটিভটো কি যে এপছটো একচুৱেলি শ্বেপ এটা দিয়ে, ধুনীয়া লাগে এপছটো থাকিলে। চ' এইটোকে ক'ব ট্ৰাই কৰিলোঁ, এপছটো ডেইলি নামাৰে। আৰু এপছৰ আৰু এইটো স্কিনি মানুহৰ অনলি, যোনবিলাক মানে ডেইলি এপছৰ ৱৰ্কআউট কৰি থাকে। আৰু এটা কথা মই ক্লিয়াৰলি কওঁ, যোনবিলাক শকত মানুহ, সিহঁতো ডেইলি এপছ ৱৰ্কআউট কৰি একো লাভ নাই। কাৰ্ডিঅ' ট্ৰাই কৰক, ৰানিং কৰক। চ' এইবিলাক অলপ ট্ৰাই কৰক। আৰু কম্পাউণ্ড মুভমেণ্ট ফেট লছত কাৰণেও বহুত হেল্প কৰে, মই দেখিছোঁ আৰু ট্ৰাই কৰিছে বহুতে। চ' আপোনালোকে ট্ৰাই কৰি চাওক। কম্পাউণ্ড মুভমেণ্ট আৰু ফেট লছৰ কাৰণে ভাল। যোনবিলাক যোনবিলাক শকত মানুহ, সিহঁতৰ কাৰণে কম্পাউণ্ড মুভমেণ্ট, ডেডলিফ্ট হওক, স্কোৱাড হওক, উইকত 3-4 মানে গেপ দি ধৰি লওক আপোনাৰ 24 আৱাৰ্ছৰ গেপ দি বা এদিনৰ গেপ দি আপোনালোকে ট্ৰাই কৰক। নিশ্চয় ফেট লছ হ'ব। আপোনালোকে অকল এপছৰ ৱৰ্কআউট কৰিবলৈ কেতিয়াও ফেট লছ বুলি নকওঁ, ফেট লছ হ'ব পাৰে কিছুমান, কিন্তু মই যোনটো কথা কৈ আছোঁ, মই যোনটো দেখিছোঁ। আৰু চ' কেতিয়াও আপোনালোকে এপছ বনাব নোৱাৰে, এইটো কথা ক্লিয়াৰলি কৈছোঁ। চ' প্ৰথম যোনবিলাক ফেটি মানুহ আছে, যোনবিলাক শকত আৰু যাৰ পেট অলপ ওলোৱা, সিহঁতে প্ৰথম নিজৰ পেটটো কমোৱাত ধ্যান দিয়ক। অলপ কাৰ্ডিঅ' কৰক, এপছৰ কাৰণে, ছাইড এপছৰ কাৰণে কাৰ্ডিঅ' কৰক। চ' এইটো কথা ক্লিয়াৰলি জনালোঁ। আৰু যোনবিলাক স্কিনি মানুহ, সিহঁতে ডেইলি এপছ কৰা বন্ধ কৰক, আৰু কোৰ ইউজ কৰি পেলাই, কোৰ এংগেজ কৰি পেলাই আপোনালোকে ডেডলিফ্ট, কম্পাউণ্ড মুভমেণ্ট কৰক। যেনেকৈ ডেডলিফ্ট, কোৰ ইউজ কৰি পেলাই আপোনালোকে ট্ৰাই কৰিব, স্কোৱাডত হেল্প কৰে, বেঞ্চ প্ৰেছ এইবিলাক কৰক, কোৰ ইউজ হয়। চ' এনেই বেকাৰ নকৰিব, মাচল লছো বহুত হয় আপোনাৰ। মই ক্লিয়াৰলি কৈছোঁ, মই এক্সপিৰিয়েঞ্চ কৰি অহা। চ' এবাৰ নিশ্চয় কথাটো এবাৰ চাব ট্ৰাই কৰি। আৰু চ' ৱৰ্কআউট ভালকৈ কৰিব, কম্পাউণ্ড মুভমেণ্ট ট্ৰাই কৰিবা। মই আগতেও কৈছোঁ ভিডিঅ'টোত কম্পাউণ্ড মুভমেণ্টৰ কথা কৈছোঁ। চ' ট্ৰাই কৰিবা। থেংক ইউ। ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিবা, শ্বেয়াৰ কৰি দিবা, আৰু ছাবস্ক্ৰাইব কৰি দিবা, আৰু লাইক এটা কৰিবা। থেংক ইউ।